নমস্কাৰ বন্ধুসকল আছামিজ ৰিডিপ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ আহক তেনে জানি লওঁ 9 পৰা 18 মাৰ্চ কোনকেইটা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাবলৈ গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বন্ধুসকল ভিডিঅ'লৈ আগবঢ়াৰ আগতে কৈ থওঁ যে আমাৰ আন দুটা এষ্ট্ৰলজি চেনেলৰ লিংক ডেছক্ৰিপশ্যনত থকা লিংকত দি দিম আপোনালোকে গৈ সেই চেনেল দুটা ভিজিট কৰিব লগতে ভাল পালে ছাবস্ক্ৰাইব কৰি দিব এতিয়া ভিডিঅ'লৈ আগবাঢ়োৱা হওক বন্ধুসকল এই বিশেষৰূপে ভাগ্যৰ ৰাশিকেইটাৰ ওপৰত ভাগ্য সুপ্ৰসন্ন হৈছে আৰু তেওঁলোকৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দ সম্পূৰ্ণ হ'বলৈ গৈ আছে অৰ্থাৎ মনৰ ইচ্ছা পূৰণ হ'ব লগতে তেওঁলোকে বিভিন্ন দিশত সফলতা লাভ কৰিব তেওঁলোকৰ ভাগ্য দিনক দিনে উন্নতি হ'ব আৰ্থিক অৱস্থা মজবুত হ'ব সমাজত মান সন্মান বাঢ়িব তেওঁলোকৰ প্ৰতিষ্ঠা বৃদ্ধি পাব যাৰ বাবে তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰতো বিশেষ সুবিধা লাভ হ'ব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ ধৰণৰ আমদানি হোৱা দেখা যাব পৰিয়ালত সুখ শান্তি সৌভাগ্য সকলো বৃদ্ধি হ'ব সদস্যবোৰৰ মাজত মিলাপ্ৰীতি আগতকৈ বৃদ্ধি পাব মোৰে চাবলৈ গ'লে বিভিন্ন দিশত সফলতা লাভৰ যোগ আছে এইকেইটা বিশেষ দিনত আৰু এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে সিংহ তুলা কুম্ভ আৰু মকৰ ৰাশি বন্ধুসকল এই চাৰিটা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাব 9 পৰা 18 তাৰিখলৈ যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ